গতিকে মাটিৰ গোন্ধ থকা কবিতা হয়তো কোনো মানুহেই বেয়া পাব নোৱাৰে। মই পোনে পোনে কবিতা লিখাৰ আগত আচলতে মই গল্প লিখিছিলোঁ আৰু কাকজান মহাবিদ্যালয়ত মই যেতিয়া অধ্যয়ন কৰি আছিলোঁ মই মহাবিদ্যালয়ৰ শ্ৰেষ্ঠ সাহিত্যিক কিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছিলোঁ। আৰু অসীম অনুৰাগৰ বৰ্তমানলৈকে যিকেইটা কবিতা মই পঢ়িবলৈ সুবিধা পাইছোঁ আটাইকেইটা কবিতাই শোকপাঠ্য হৈছে আৰু হৃদয়স্পৰ্শী কবিতা। আচলতে মাটি পানী মানুহৰ কথা কয়, আকাশৰ কথা কয়, নদীৰ কথা কয়, সেইকাৰণে কবিতাবোৰ ভাল লাগে। আৰু এটা কাৰণে ভাল লাগে, হাজৰিকাৰ প্ৰতিটো কবিতাতে থাকে মাটিৰ গোন্ধ। গতিকে মাটিৰ গোন্ধ থকা কবিতা হয়তো কোনো মানুহেই বেয়া পাব নোৱাৰে। মই পোনে পোনে জানিব বিচাৰিম, সূচনা কালত কাব্য চৰ্চা কৰি বৰ্তমান নিয়মীয়া এগৰাকী সাহিত্য সমালোচক হৈ পৰিছা, অতি ভাল লগা বিষয়। ধন্যবাদ। এই যে সমালোচনামূলক সাহিত্য যথেষ্ট কষ্টকৰ, আচলতে যথেষ্ট আপোনাৰ তাত দায়িত্ব আছে। তুমি এই কাব্য চৰ্চাৰ পৰা এই সমালোচনামূলক জগতলৈ তুমি কেনেকৈ আহিলা বা তোমাৰ মনলৈ কেনেকৈ আহিল সেই চিন্তাটো? আচলতে যতীন দাই খুব ধুনীয়া প্ৰশ্ন কৰিছে বুলি ক'ব লাগিব। যদিও মই অলপ শাৰীৰিক অসুস্থ আছিলোঁ, আজি অলপ ভইচটো ক্ৰেক হৈ আছে, তাৰ বাবে দুখিত। কিন্তু মই ক'ব বিচাৰিছোঁ, কবিতা লিখাৰ আগত আচলতে মই গল্প লিখিছিলোঁ আৰু কাকজান মহাবিদ্যালয়ত মই যেতিয়া অধ্যয়ন কৰি আছিলোঁ মই মহাবিদ্যালয়ৰ শ্ৰেষ্ঠ সাহিত্যিক কিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছিলোঁ। আৰু 5 বছৰত মাত্ৰ মই 5টা গল্প লিখিছিলোঁ আৰু জীৱনত এতিয়ালৈকে মই মাত্ৰ 7টা গল্প লিখিছোঁ। হয়। আৰু আপুনি জানি সুখী হ'ব, মই এই যে 7টা গল্প লিখিছিলোঁ বিভিন্ন শিতানত প্ৰতিটো গল্পই কিন্তু প্ৰথম পুৰস্কাৰ পাবলৈ সক্ষম হৈছিল। হয়। আৰু তাৰপাছত কবিতাৰ কথা আচলতে ক'বলগীয়া বহুত আছে মোৰ। আৰু নিজেই মই কবিতাৰ আজন্ম প্ৰেমিক বুলি ভাবোঁ আৰু সৰুৰে পৰাই স্বনামধন্য কবিসকলৰ বিভিন্ন ধৰণৰ কবিতা পঢ়িছোঁ। অসমীয়া, বাংলা, ইংৰাজী, হিন্দী বহুত কবিতা পঢ়িছোঁ। আৰু তেনেকৈ আচলতে ক'ব নোৱাৰাকৈ যেতিয়া মই মৌচাক আৰু সঁফুৰাৰ পাতত লিখি আছিলোঁ তেতিয়াৰ পৰাই মই কবিতা চৰ্চা আচলতে কৰিছিলোঁ। আৰু মই ভাবোঁ আমি যিবিলাক কবিতা লিখোঁ সেইবিলাক কবিতাই সাধাৰণ পাঠকৰ মন মগজু চুই যাব পাৰিব লাগিব। কবিতাই আমাৰ জীৱনৰ কথা ক'ব লাগিব। কবিতাত প্ৰেম, বিষাদ, একাকিত্ব, যন্ত্ৰণা এই সকলোবোৰ থাকিব লাগিব। আৰু তাতোতকৈ কবিতাত যদি মাটিৰ গুণ থাকে আপুনি কোৱাৰ দৰেই, তেতিয়া ডেফিনেটলি কবিতা শোকপাঠ্য হ'বই। আৰু মই যিবিলাক কবিতা লিখোঁ আচলতে মই নিজক খুব ভাল কবি বুলি নাভাবোঁ, কিন্তু মই ভাবোঁ মই যিখিনি কবিতা লিখিছোঁ এতিয়ালৈকে ইংৰাজী আৰু অসমীয়া ভাষাত, অন্ততঃ মোৰ কবিতাখিনিৰ মাজত মাটি, মানুহ, প্ৰকৃতি, হয়, এই সকলোবিলাক কিন্তু উপাদান মানুহে নিশ্চিতভাৱে পাব। হয়, হয়। গতিকে ইয়াৰ পিছতে মই জানিব বিচাৰিম, তুমি ইতিমধ্যে উল্লেখ কৰিছা তোমাৰ কেইবাটাও গল্প আপোনাৰ প্ৰকাশ হৈছে আৰু মহাবিদ্যালয় পৰ্যায়ত তুমি প্ৰথম পুৰস্কাৰ পাবলৈ সক্ষম হৈছিলা। তোমাৰ প্ৰথম গল্পটো কি আছিল? আচলতে মই প্ৰথম যিটো গল্প লিখিছিলোঁ মই কাকজান মহাবিদ্যালয়ৰ আলোচনীৰ পাতত, গল্পটোৰ শিৰোনাম আছিল স্বপ্ননীল বেজবৰুৱাৰ দিন ৰাতি। আৰু আপুনি জানি সুখী হ'ব, গল্পটোৰ নায়কজন আছিল এজন কবিতাৰ সাংঘাতিক প্ৰেমিক। তেওঁ বিভিন্ন সময়ত বিভিন্ন ধৰণৰ কবি সন্মিলনত ভাগ লয়। তেনেকৈ কবি সন্মিলন কৰি থাকোঁতে এগৰাকী ছোৱালীৰ লগত তেওঁ প্ৰেম হৈছিল। তাৰপাছত একে সময়তে গল্পটোৱে সাংঘাতিক ধৰণে এটা মূৰ ল'লে আৰু তাত আহি গ'ল অসমৰ সমাজ জীৱন আৰু এটা অসম আন্দোলনৰ এটা ৰাজনৈতিক প্ৰেক্ষাপট আছিল। তাৰপাছত নায়িকাৰ লগত বিচ্ছেদ হোৱাৰ পাছতো নায়কজনে কিন্তু খুব দৃঢ়ভাৱে নিজক তেওঁ এটা লেভেলত উন্নীত কৰিবলৈ সক্ষম হৈছিল।